হাই ফ্ৰেণ্ডছ নমস্কাৰ। আজি নেপাল ভ্ৰমণৰ বিৱৰণীৰ আজি এইটো দ্বিতীয় এপিছড। কাৰণ প্ৰথম এপিছডটোত সিমানখিনি মই দাঙি ধৰিব পৰা নাই, কাৰণ প্ৰথম এপিছডটোত যদি মই গোটাইখিনি একেলগে দাঙি ধৰোঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আৰু আপোনালোকে চাই আমনি পাব। সেইকাৰণে এইটো দুটা পাৰ্ট কৰিছোঁ, এইটো 2 নম্বৰ পাৰ্ট। আৰু এই পাৰ্টটো আপোনালোকে গুৰুত্ব সহকাৰে শুনক যদি আপোনালোকে নেপাল ভ্ৰমণলৈ যাব বিচাৰিছে নিজৰ চকুৰ চিকিৎসাৰ কাৰণে। চাওক, আপোনালোকে যদি ইয়াৰ পৰা নেপাল ভ্ৰমণলৈ যাত্ৰা কৰে ৰেলেৰে, স্লিপাৰ চিট লৈ ল'ব, কাৰণ ইয়াৰ পৰা গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈকে 10 ঘণ্টাৰ বাট। 10 ঘণ্টা আপোনালোকে বহি যাব নোৱাৰে, নিশ্চয় শুই যাব লাগিব। গতিকে স্লিপাৰ চিটটো কাটি ল'ব আৰু আৰামত যাব। আৰু নেপালত যাই পোৱাৰ পিছত আপোনালোকে 12টা 1টাত যাই পাব নেপাল। আৰু যাই পোৱাৰ পিছতে আপোনালোকে এটা হোটেল লৈ ল'ব, ফ্ৰেছ হৈ ল'ব আৰু আবেলি 2 বজাত আপোনালোকে মেডিকেলত যাব, সুন্দৰকৈ দেখুৱাব। এদিনতে হৈ যায়, সেই প্ৰচেছটো মই আগৰ ভিডিঅ'ত কৈছোঁ। আৰু আপোনালোকে জানেনে নেপালৰ যিটো য'ত যাব আপোনালোকে সেইটো হ'ল নেপালৰ এটা ষ্টেটটোৰ নাম হ'ল প্ৰভিন্স 1, 1 নম্বৰ প্ৰদেশ। 1 নম্বৰৰ প্ৰদেশৰ ঝাপা জিলাৰ বিৰথামত চিটিত আছে সেই মেচি আই হস্পিটেলটো। আপোনালোকে মেচি আই হস্পিটেলতো যাব পাৰে বা যিকোনো ব্যক্তিগত খণ্ডৰ মেডিকেলতো যাব পাৰে। আমি মেচি আই হস্পিটেলটোত গৈছিলোঁ আৰু সেই হস্পিটেলটোৰ আশে পাশে মানে যিমান দোকান আছে, যিমান লজ আছে, হোটেল আছে, চবতে ইণ্ডিয়ান কাৰেঞ্চিয়াই, আমাৰ ভাৰতীয় টকাই তেওঁলোকে ব্যৱহাৰ কৰে। আৰু আমাৰ সেইটোতো কৈছোঁৱে আপোনালোকক, আমাৰ ভাৰতৰ 100 টকা, তাতে নেপালৰ 160 টকা হয়। আমাৰ সকলোবোৰ ভাৰতীয় টকাই তেওঁলোকে লয়। আৰু মেডিকেলতো আমাৰ সকলো ভাৰতীয় টকাই তেওঁলোকে ব্যৱহাৰ কৰে, আদান প্ৰদান কৰে। আৰু মোৰ দেউতাৰ যিটো বাওঁ চকুৰ ডাঠ কেটাৰেক্ট পৰিছিলে, আগৰ ভিডিঅ'টোত মই কোৱা নাছিলোঁ তাৰ মুঠ খৰচ কিমান হৈছিলে। মই এতিয়া এই ভিডিঅ'টোত কৈ আছোঁ আপোনালোকক। ডাঠ কেটাৰেক্টৰ যিটো অপাৰেশ্যন হৈছিলে দেউতাৰ, সেইটো মুঠ খৰচ হৈছিলে অপাৰেশ্যনটোৰ বাবদ আমাৰ ভাৰতীয় পইচা 4,620 টকা। আৰু ঔষধত 400 নে 450 টকা হৈছিল আমাৰ ভাৰতীয় টকাই। ধৰক মুঠ 5,000 টকাত দেউতাৰ এই বাওঁ চকুটোৰ সম্পূৰ্ণ কাম হৈ গৈছে। আৰু মাৰ মাত্ৰ 300 নে 350 টকাত হৈ গৈছে, 2টা দৰৱ দিছে মাত্ৰ। আৰু যিটো চকুৰ অপাৰেশ্যন হয়, সেই অপাৰেশ্যনটোৰ অনুযায়ী ৰোগীটোৰ কেনেকুৱা বেমাৰ, সেই অনুযায়ী সেই অপাৰেশ্যনটোৰ দাম হয়। আৰু তাতকৈ দেউতাৰ যিমান পইচা গৈছিলে অপাৰেশ্যনটোৰ বাবদ, আৰু তাতকৈ ৰোগ অনুযায়ী তাৰমানে দামটো বেছি হয়। আৰু মেইন কথাটো হ'ল আপোনালোকে যেতিয়া ইয়াৰ পৰা ভাৰতৰ পৰা গৈ নেপালত প্ৰৱেশ কৰিব, নেপালত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত যি থাকে আইডিয়া, ভোডাফোন, এয়াৰটেল, জিঅ', এইবোৰ তাৰমানে নেপালত যাই পোৱাৰ লগে লগে অচল হৈ পৰে। ঘৰৰ ফালৰ পৰা ফোন কৰাৰ লগে লগে ডিছকানেক্ট হৈ যাব। ডিছকানেক্ট মানে আউট অফ কাভাৰেজ হৈ যাব। আপোনালোকক যদি ঘৰৰ পৰা ফোন কৰে, ফোন সংযোগ নহ'ব। সেইটোৱে এটা প্ৰধান সমস্যা হ'ব আপোনালোকৰ ঘৰৰ মানুহৰ সৈতে যোগাযোগ কৰাৰ ক্ষেত্ৰত। গতিকে আপোনালোকে যাই পেলাই যিটো হোটেল বা লজত থাকিব, সেই হোটেল বা লজত আপোনালোকে আগতেই জানি ল'ব যে সেই হোটেল বা লজত ফ্ৰী ৱাইফাই আছে নে নাই। যিটো হোটেল বা লজত ফ্ৰী ৱাইফাই আছে, সেই হোটেলটোতহে আপোনালোকে থাকিবলৈ ল'ব, কাৰণ ফ্ৰী ৱাইফাইৰ যোগেদি আপোনালোকে বহুত কাম কৰিব পাৰে। আৰু মই যি কৰিছোঁ সেই অভিজ্ঞতাটো আপোনালোকক কৈ আছোঁ। আজিকালি এনেকুৱাটো স্মাৰ্টফোন চবৰে ঘৰত প্ৰায় 2টা 3টা থাকে। আপোনালোকে ঘৰত এটা স্মাৰ্টফোন থৈ যাব আৰু ঘৰত হোৱাটছআপ খুলি থৈ যাব। আৰু সেই হোৱাটছআপটোৰ, সেই স্মাৰ্টফোনটোৰ নেট যিটো ডাটা আছে অনাবৰত খুলি থৈ দিবলৈ দিব ঘৰৰ মানুহক। আৰু আপোনালোকে তাৰ পৰা নেপালৰ পৰা সেই ফ্ৰী ৱাইফাইৰ যোগেদি আপোনালোকে হোৱাটছআপৰ যোগেদি ঘৰৰ পৰিয়ালৰ সৈতে সংযুক্ত হৈ থাকিব পাৰিব। আপোনালোকে ভিডিঅ' কল কৰে, অডিঅ' কল কৰে, চেট কৰে, সেইটো আপোনালোকৰ কথা। আৰু কি জানেনে, আমি যিটো হোটেলত আছিলোঁ, যিটো লজত আছিলোঁ, সেই লজটোত তাৰমানে ভাতৰ মূল্যটো বহুত বেছি পাইছিলোঁ আমি। নিৰামিষ ভাততে 80 টকা লৈছে আমাৰ ভাৰতীয় পইচা। আৰু
পানীও কিনি খাব লাগে, পানী নিদিয়ে তাৰমানে ভাতৰ লগত পানী নিদিয়ে, পানীটো এক্সট্ৰা কিনি খাব লাগে 20 টকা বটল আমাৰ ভাৰতীয় পইচাই। সেইটো অসুবিধা পাইছিলোঁ। আপোনালোকে চাই ল'ব কোনটো হোটেলত কম দাম বেছি দাম। কম দামী হোটেলতে যাব, কাৰণ বিদেশত গৈ পইচা তাৰমানে যিমান ৰাহি কৰিব সিমানেই ভাল। এতিয়া আপোনালোকক অলপ অপাৰেশ্যনটোৰ বিষয়ে কৈ আছোঁ। যিটো অপাৰেশ্যন আছে এই অপাৰেশ্যনটো কৰোঁতে প্ৰায় 2 ঘণ্টামান সময় লাগে, 2-3 ঘণ্টামান সময় লাগে, কাৰণ মানুহ বহুত থাকে অপাৰেশ্যন হলত, আৰু ৰোগীও বহুত থাকে, একেবাৰে ৰোগী বহুত নিয়ে, আৰু সেইকাৰণে অলপ সময় লাগে। আৰু অপাৰেশ্যনটো কৰাৰ আগত চুগাৰ পৰীক্ষা কৰি লয়, আৰু অপাৰেশ্যনটো কৰাৰ পিছত যিটো চকুত কৰে সেই চকুটোত এটা বেণ্ডেজ মাৰি দিয়ে, আৰু তাৰ ফিৰা দিনা যিদিনা অপাৰেশ্যন হৈ যায় তাৰ পিছদিনা সেই বেণ্ডেজটো এৰুৱাই দিয়ে, তাৰপিছত ঔষধ পাতি দিয়ে, তাৰপিছত আপোনালোকে ঘৰত আৰামত আহিব পাৰে। আৰু আপোনালোকে ইমান দূৰৰ পৰা 550 কিলোমিটাৰ গৈ আপোনালোকে নেপালত যায় যদি নেপাল ভ্ৰমণ কৰি নাহে, বা নেপালৰ কিছুমান চাবলগীয়া ঠাই যদি আপোনালোকে ইমান দূৰ যায় চাই নাহে, তেনেহ'লে নেপাল ভ্ৰমণটো অলপ আধৰুৱা হৈ থাকিব। আমিও গৈ তেনেকৈয়ে নেপালৰ কিছুমান চাবলগীয়া ঠাই, সেইটো মেডিকেল আছে, সেই মেডিকেলৰ আশে পাশে প্ৰায় 10-15 কিলোমিটাৰ আশে পাশে থকা যিবিলাক চাবলগীয়া ঠাই সেই ঠাইবোৰ চাই আহিছোঁ। ডিছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে চাব। ব্লগ ভিডিঅ'বোৰ বনোৱা আছে মোৰ, এপিছড বাই এপিছড আপোনালোকে চাব। আৰু তাৰে চাবলগীয়া ঠাইটোৰ বিষয়ে, খুবেই ধুনীয়া ঠাইটোৰ বিষয়ে মই কৈ আছোঁ। সেইটো হ'ল অৰ্জুনধাৰা জলেশ্বৰ মন্দিৰ, যিটো মন্দিৰত অৰ্জুনে 5 পাণ্ডৱৰ অন্যতম অৰ্জুনে নিজৰ বাণ মাৰি এটা পুখুৰী সৃষ্টি কৰিছিল। এনেকুৱা পুখুৰী, সেই পুখুৰীটো সেইটো তাৰমানে 2 নম্বৰ পশুপতি মন্দিৰ বুলি কোৱা হয় নেপালৰ। 1 নম্বৰ পশুপতি মন্দিৰটো আছে কাঠমাণ্ডু চহৰত, যিটো ভগৱান শিৱৰ মন্দিৰ, আৰু সেইটো 2 নম্বৰ পশুপতি বুলি কোৱা হয়। আৰু সেই পশুপতি মন্দিৰটোৰ ওচৰৰ পৰাই, মানে অৰ্জুনধাৰা জলেশ্বৰ মন্দিৰৰ ওচৰৰ পৰাই 5-6 কিলোমিটাৰ ওচৰতে এটা ধুনীয়া ফৰেষ্ট আছে, salbari ঝিল। সেইটো আপোনালোকে ডিছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে চাবলৈ পাব। গতিকে যদি আপোনালোকে সেই ঠাইবোৰ চাই আহিব বিচাৰে তেনেহ'লে চাই আহিব পাৰে। সেই আশে পাশৰ ঠাইবোৰ মই কৈ আছোঁ। ভদ্ৰপুৰ এয়াৰপৰ্ট আছে, এটা চিৰিয়াখানাও আছে, আপোনালোকে গুগল মেপত চাই ল'ব। তাৰে আশে পাশে যিবিলাক চাবলগীয়া ঠাই আছে, সেইটো অৰ্জুনধাৰা জলেশ্বৰ মন্দিৰ, salbari পাৰ্ক আছে, ঝিল আছে, সেইটো আপোনালোকে ধুনীয়াকৈ চাই আহিব পাৰিব। আৰু যদি আপোনালোকৰ চকুৰ অপাৰেশ্যন হৈ যায় তেনেহ'লে 1.5 মাহ পিছত নিশ্চয় আকৌ মাতিব। আমাকো মাতিছে 1.5 মাহ পিছত। আমি এইটো 2022 চনৰ ফেব্ৰুৱাৰী মাহত যাম আমি। আৰু দেউতাৰ এইটো বাও চকুটো অপাৰেশ্যন কৰা হৈছে, এতিয়া 2 নম্বৰ সৌ চকুটোও অপাৰেশ্যন কৰিব। আৰু আমাৰ ছেকেণ্ড নেপাল ভ্ৰমণটোত আমি নেপালৰ এটা খুবেই ধুনীয়া ঠাই যিটো ইলাম আছে, ইলাম চাবলৈ যাম আমি। গতিকে বন্ধুসকল, মই ভাবিছোঁ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। নেপাল যাত্ৰাৰ বাবে কিছু পৰিমাণে হ'লেও মোৰ এই ভিডিঅ'টো আপোনালোকৰ সহায়ক হ'ব। গতিকে মোৰ এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰিব। আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আৰু মানুহেও নেপাল ভ্ৰমণৰ কাৰণে উপকৃত হয় মোৰ এই ভিডিঅ'টোৰ যোগেদি।